নমস্কাৰ বন্ধুসকল অজল ব্লগছলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই দেখুৱাবলৈ লৈছোঁ দিছপুৰৰ এটা ব্যস্ত ৰাস্তা দিছপুৰ ফ্লাইঅভাৰৰ ওপৰৰ পৰা আপোনালোকক দেখুৱাবলৈ লৈছোঁ যান বাহনৰ ব্যস্ততা চাই থাকিব ফ্লাইঅভাৰৰ ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ আৰু দেখুৱাই আছোঁ কিদৰে যান বাহনবোৰ চলাচল কৰি আছে দিছপুৰ SBIৰ সন্মুখত ভিডিঅ' কৰি থকা হৈছে চাই থাকিব ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব বশিষ্ঠ ফৰেষ্ট অফিচৰ এটা নিৰ্জন ৰাস্তাৰে মই খোজকাঢ়ি গৈ থকা ভিডিঅ' দেখুৱাম চাই থাকিব আপোনালোকে য'ত বনৰীয়া বান্দৰবিলাকে মুক্তভাৱে বিচৰণ কৰি ফুৰে সেই ভিডিঅ'টো ইয়াৰ পিছতে দেখিবলৈ পাব এতিয়া দিছপুৰৰ পৰা মই বশিষ্ঠলৈ যাত্ৰা কৰিম চাই থাকিব এয়া ফৰেষ্ট অফিচৰ বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ